लामा सांग्रांथि जिउ रैखाथिनि हाबाफारि लानाया दिनै थुंगेबाय। कक्राझार डिटिअ आरो कक्राझार जिल्ला खुंथाय जथाय बोहैथि दाननि थांनाय 11 खालारनिफ्राय लामा सांग्रांथि जिउ रैखाथि हाबाफारिया जागायजेन्दोंमोन आरो बे हाबाफारिया फैयै दिनै 7 साननि उनाव थुंगेबाय। मख'नो गोनांदि कक्राझार डिटिअ आरो कक्राझार जिल्ला खुंथाया लामानि जाब्रबथायजों सुबुंनि जिउ गोमानायखौ नोजोर बोनानै बाइक रेलि हाबाफारि लानायनि गेजेरजों सांग्रांथि होनाय हाबाफारिखौ जागायजेन्दोंमोन। बेबादिनो बाइक रेलिनि गेजेरजों जायगा रायजो राजाफोरनि गारि मटर सालायनायाव माब्रै सांग्रांथि जानांगौ बेनि सायाव सांग्रांथि होनाय जायो आरो दिनै मोनसे मेहेरगोनां गेवलां मेल हाबाफारिनि गेजेरजों बे सांग्रांथिनि हाबाफारिया थुंगेबाय। गेवलां मेल हाबाफारियावनो बाहागो लादोंमोन बिटिआरनि मावफुं सोद्रोमा रनेन्द्र नार्जारी, कक्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली देखा, कक्राझार जिल्लानि एडिशनेल एसपि नबनीता शर्मा, एपिएस आरो ट्रेन्सपर्टनि जइन्ट कमिशनार डि चक्रवर्तीया। আমাৰ কোকৰাঝাৰ জিলাত বিভিন্ন কাৰ্যসূচী লোৱা হৈছিলে ৰোড ছেফটিৰ অধীনত আৰু ইন জেনেৰেল দেখা গৈছে যে কোকৰাঝাৰ আৰু বিটিআৰত আমাৰ ৰোড ছেফটি এৱেৰনেছটো ভালেই আছে আৰু ৰোড এক্সিডেণ্টছো যোৱা 2 বছৰত বহু কমিছে। 2021 অনুপাতে 2022 চনত কোকৰাঝাৰ জিলাত মোৰ দেন 20% কমিছে আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি গুৰুত্ব দিছে। তেখেতে আজিও আমাক নিৰ্দেশ দিছে যে আৰু ৰোড ছেফটি ৰোড ৰিলেটেড যিখিনি এক্সিডেণ্টছ হয় আৰু ফেটেলিটিজ হয় কেনেদৰে আমি কম কৰিব পাৰোঁ আৰু এই বিষয়ে আপোনালোক আটাইলৈও অনুৰোধ থাকিলে যে পাব্লিকক এটা কথা জনাব লাগে যে যিখিনি ৰোড ছেফটি বেচিক নিয়ম আছে সেইখিনি পালন কৰিব লাগে। নো অভাৰ স্পীডিং, নো ড্ৰাংক ড্ৰাইভিং, হেলমেট পিন্ধি পেলাই হেলমেট পৰিধান কৰি চলাব লাগে। এনেধৰণৰ যিখিনি বেচিক ৰোড ছেফটি ৰুলছ আছে ফ'ল' কৰিব লাগে আৰু আমাৰ তৰফৰ পৰাও আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰাও যথেষ্টখিনি আমি ড্ৰাইভ চলাই আছোঁ এই বিষয়ে। এইটোৱে ক'ম যে তেখেতসকলে অন্য একো নাই, তেখেতসকল ছ'চিয়েল মিডিয়াৰ জেনেৰেশ্যন হয়। ছ'চিয়েল মিডিয়াতে আপোনালোকে গুগল কৰি চাব, ছ'চিয়েল মিডিয়াত চাব যে মানে বেনিফিটছ অফ আ হেলমেট। সেইটোতে আপোনালোকে যিবোৰ ভিডিঅ'জ দেখিব তাৰ পৰা আপোনালোক নিজেই কনভিন্স হ'ব যে হেলমেট পিন্ধা আৰু নিপিন্ধাৰ ভিতৰত লাইফ এণ্ড ডেথৰ কথা থাকে। এণ্ড এভৰিবডি শুড ৱেল দ্য হেলমেট। ড্ৰাইভাৰ ছিটতে হওক বা পিলিয়নৰ ছিটতে হওক নিশ্চিতভাৱে পৰিধান কৰিব লাগে। ৰোড ছেফটি আজি মানে উইক আৰু এসপ্তাহৰ কাৰ্যসূচী আছিল। আজি সামৰণি সভা কাৰ্যসূচী আছিল। আমাৰ কোকৰাঝাৰ ডিটিঅ অফিচত মানে অনুষ্ঠানটো পতা হৈছিলে। তো ভাল লাগিছে। আমাৰ এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ ডিচি ডাঙৰীয়া উপস্থিত আছিল, এছপি ডাঙৰীয়া উপস্থিত আছিলে আৰু বিভিন্ন অঞ্চলৰ সমাজসেৱকসকলক মাতি অনা হৈছিলে। অৰ্গেনাইজেশ্যনৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে। তো ভাল লাগিছে। এইবাৰ মানে আমাৰ ৰোড ছেফটি যি কাৰ্যসূচী হৈছিলে এসপ্তাহৰ জৰিয়তে আৰু ইয়াত মানে আমাৰ ভাল পাৰফৰ্মেঞ্চ হৈছে। আমাৰ 4টা ডিষ্ট্ৰিক্ট আমাৰ ডিষ্ট্ৰিক্টৰ আৰু 5টা ডিষ্ট্ৰিক্টৰ ইয়াত তামোলপুৰ ডিষ্ট্ৰিক্ট আছে। তাৰ এই 4টা ডিষ্ট্ৰিক্টৰ 5টা ডিষ্ট্ৰিক্টত আমাৰ এক্সিডেণ্টটো কম হৈছে। মানে এইবাৰ মানে বাস্কা ডিষ্ট্ৰিক্টটো মেজৰ মানে এক্সিডেণ্ট নাই এইবাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টতো মেজৰ এক্সিডেণ্ট নাই আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টতো মেজৰ এক্সিডেণ্ট নাই আৰু এইবাৰ মানে ওদালগুৰি ডিষ্ট্ৰিক্টত এজন মানে মেজৰ এক্সিডেণ্ট হৈছে, এজনে খালি এক্সিডেণ্ট হৈছে, এইটো মৃত্যু হৈছে। এইটো আমাৰ ভাল খবৰ আমাৰ সমাজৰ কাৰণে। তো আমাৰ যি ৰোড ছেফটি যি উইকটো যি নকৰিলে হ'ল বহুতো সমাজৰ মানে বিভিন্ন অঞ্চলত মানে বহুত দুৰ্ঘটনাবিলাক হ'ল হয়। তো ধন্যবাদ দিছোঁ মই এই কাৰ্যসূচী কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ইনিচিয়েটিভ লৈছে। কিন্তু গণতন্ত্ৰ দেশত ৰাইজে ৰজা ৰাইজে মালিক আৰু এজন মানে মুখ্যমন্ত্ৰী হৈছে মানে ৰাইজৰ কাৰণে, ৰাইজে ভোট দিয়াৰ পাছত হৈছে তেখেতে বুজি পাইছে যে কাৰোবাৰ পৰিয়ালৰ দুখত পৰা মানে নিজৰ দুখ। সেইকাৰণে তেখেতে মানে সমাজৰ মানে দুখটো গুচাবৰ কাৰণে আমাৰ সুখৰ অনাৰ কাৰণে এই ৰোড ছেফটি কাৰ্যসূচী কৰিছিল। এই ৰোড ছেফটি কাৰ্যসূচী সফল হৈছে। এইবাৰ মানে 4টা ডিষ্ট্ৰিক্টত মানে এইবাৰ মানে এক্সিডেণ্ট প্ৰায় নাই বুলি ক'ব পাৰি আৰু এজনে মানে মেজৰ এক্সিডেণ্ট হৈছে। ইয়াৰ কাৰণে মই অসমৰ ৰাইজক যে আজি প্ৰশাসনে যি গাইডলাইন লৈছে এই গাইডলাইন ৰাইজৰ কাৰণে বনোৱা হয় আৰু চৰকাৰে ৰাইজে বনোৱাৰ কাৰণে চৰকাৰৰ যিখিনি গাইডলাইন বনায় আৰু ৰাইজৰ ভালৰ কাৰণে বনায়। সেইকাৰণে যিকোনো আমি ৰোড ছেফটিৰ যিখিনি গাইডলাইন বনায় চৰকাৰে নিজৰ ৰাইজক সহায় কৰাৰ কাৰণে ৰাইজে যদি এইটো মানে চবেই মানে মানি চলে এইখিনি অনুৰোধ ৰাখিছোঁ। আমাৰ ইয়াত আমি যথেষ্ট পৰিমাণ সফল হৈছোঁ আৰু যোৱা বছৰতকৈ এই বছৰ এক্সিডেণ্ট ৰেটটো কম আছে আৰু এই কি কয় আমাৰ লাষ্ট যিটো ডিচেম্বৰ জানুৱাৰীৰ এক্সিডেণ্ট ৰেট আছিল তাতকৈও এইবাৰ ডিচেম্বৰ জানুৱাৰীত বহুত কম, আজিলৈকে বহুত কম আছে। এইটো আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট আমি জইণ্টলি চেষ্টা কৰি আছোঁ। ব্ৰিথ এনালাইজাৰ দি আমি কাম কৰি আছোঁ আৰু পাব্লিকৰ মাজতো এটা মানে সচেতনতা বিৰাটকৈ তৈরি হৈছে। সেইটো কাৰণেই এক্সিডেণ্ট কমি গৈছে। আমাৰ শুনা পাইছোঁ RTA কিবা এটা মানে মিটিং কৰিব
আৰু সেইটো RTA কনচাৰ্ণ আমাৰ যোৱা চিটি অফিচৰ লগত সেইটো লিংক নাই नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावदै सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन